হেল্ল' এভৰিৱান, মই জেনিফাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। যদি আপোনালোকৰ বায়ু সেনাত চাকৰি কৰিবৰ সপোন আছে, নাইবা আপোনালোকে বায়ু সেনাত চাকৰি কৰি ভাল পায়, তেন্তে আপোনালোকৰ বাবে এটা অতিকৈ ভাল খবৰ আহি গৈছে। কাৰণ বায়ু সেনাৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি পাইছে, য'ত গোটেই ভাৰতবৰ্ষৰ পৰা মেল আৰু ফিমেল কেণ্ডিডেটসমূহে এপ্লাই কৰিব পাৰিব। গতিকে ইয়াৰ অনলাইন এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, ইয়াৰ লাষ্ট ডেট কেতিয়া, এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভেকেঞ্চি ইণ্ডিয়ান এয়াৰফৰ্চ এষ্টেটৰ পৰা আহিছে আৰু ইয়াত টোটেল ভেকেঞ্চিজ আছে 284টা পোষ্ট আৰু ইয়াৰ লোকেশ্যন হৈছে অল ইণ্ডিয়া, মানে গোটেই ভাৰতবৰ্ষৰ পৰা মেল আৰু ফিমেল কেণ্ডিডেটসমূহে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পোষ্টসমূহ তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে গ্ৰাউণ্ড ডিউটি নন টেকনিকেল, এটা হৈছে গ্ৰাউণ্ড ডিউটি টেকনিকেল আৰু এটা হৈছে ফ্লাইং ব্ৰাঞ্চ। আৰু ইয়াত আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ এপ্লাই অনলাইন ষ্টাৰ্ট হ'ব 10 নৱেম্বৰ 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 9 ডিচেম্বৰ 2025। মানে 9 ডিচেম্বৰলৈকে আপোনালোকে এই ভেকেঞ্চিটোত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এটা ফিজ দিব লাগিব। জেনেৰেল OBC EWS SC ST কেণ্ডিডেটসমূহে 550 rupees পে' কৰিব লাগিব। আৰু ইয়াত এজ লিমিটটো 1 জানুৱাৰী 2027 অনুসৰি হিচাপ কৰা হ'ব। ফ্লাইং ব্ৰাঞ্চ, FCAT and NCC স্পেচিয়েল এণ্ট্ৰিৰ বাবে আপোনাৰ এজ হ'ব লাগিব 20 to 24 years আৰু গ্ৰাউণ্ড ডিউটি টেকনিকেল এণ্ড নন টেকনিকেল ব্ৰাঞ্চৰ বাবে আপোনাৰ এজ হ'ব লাগিব 20 to 26 years। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ দিয়া আছে। ফ্লাইং ব্ৰাঞ্চৰ বাবে আপুনি 12 পাছ কৰা হ'ব লাগিব। আপোনাৰ 50% মাৰ্কছ থাকিব লাগিব মেথছ আৰু ফিজিক্স ছাবজেক্টখনত। আৰু লগতে আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। তাতো আপোনালোকৰ 60% মাৰ্কছ থাকিব লাগিব। আৰু BE BTech ডিগ্ৰী কৰা হ'ব লাগিব 4 বছৰীয়া। তাতো আপোনালোকৰ 60% মাৰ্কছ থাকিব লাগিব। আৰু লগতে গ্ৰাউণ্ড ডিউটি টেকনিকেলৰ বাবে আপোনালোকৰ 12 পাছ কৰা হ'ব লাগিব। তাত 60% মাৰ্কছ থাকিব লাগিব ফিজিক্স আৰু মেথছ ছাবজেক্টখনত। লগতে আপোনালোকৰ মিনিমাম 4 ইয়াৰ্ছৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰা হ'ব লাগিব। আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেলৰ বাবে যিকোনো ষ্ট্ৰীম এটাৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে 60% মাৰ্কছ থাকিব লাগিব। যদি এইখিনি কোৱালিফিকেশ্যন আপোনালোকৰ আছে, তেন্তে আপোনালোকে নিজ ইচ্ছা অনুসৰি যিকোনো এটা পোষ্টৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াত চিলেকশ্যন প্ৰচেছসমূহ দিয়া আছে। প্ৰথমে আপোনালোকৰ ৰিটেন এক্সাম হ'ব, তাৰ পাছত আপোনালোকৰ PSC টেষ্ট হ'ব, আৰু তাৰ পাছত আপোনালোকৰ PET ৰিটেন এক্সাম হ'ব, আৰু তাৰ পাছত মেৰিট লিষ্ট ওলাব। আৰু ইয়াত এটা নোট দিয়া আছে, আপোনালোকৰ এক্সাম ষ্টাৰ্ট হ'ব শিফ্ট 1ৰ 8 বজাৰ পৰা আৰু শিফ্ট 2ৰ আৰম্ভ হ'ব 12:30 বজাৰ পৰা। গতিকে ইয়াত কোৱা হৈছে যে 8 বজা আৰু 12:30 বজাৰ পাছত যদি আপোনালোকে অলপো দেৰি কৰে, তেন্তে আপোনালোকক এক্সাম হলত সোমাব দিয়া নহ'ব। গতিকে আপোনালোকে সময়মতে এক্সাম হলত যাব। আৰু ইয়াত এক্সামৰ চিলেবাছসমূহ দিয়া আছে। FCAT এক্সামৰ বাবে আপোনালোকৰ ছাবজেক্ট থাকিব জেনেৰেল এৱাৰনেছ, ভাৰ্বেল এবিলিটি ইন ইংলিছ, নিউমাৰিকেল এবিলিটি এণ্ড ৰিজনিং এণ্ড মিলিটাৰী এপ্টিটিউড টেষ্ট। আৰু ইয়াৰ ডিউৰেশ্যন থাকিব 2 hours, আৰু ইয়াত কুৱেশ্যন থাকিব 100টা, আৰু ইয়াত মাৰ্কছ থাকিব 300। আৰু ইয়াত টেকনিকেল ব্ৰাঞ্চৰ ছাবজেক্টসমূহ হৈছে মেকানিকেল কম্পিউটাৰ ছায়েন্স এণ্ড ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স। আৰু ইয়াৰ ডিউৰেশ্যন থাকিব 45 minutes। ইয়াত কুৱেশ্যন থাকিব 50টা, আৰু ইয়াত মাৰ্কছ থাকিব 150। যদি ইয়াত দিয়া অনুসৰি কোৱালিফিকেশ্যনসমূহ আপোনালোকৰ আছে, তেন্তে নিশ্চয় আপোনালোকে এই পোষ্টৰ বাবে অনলাইন এপ্লাই কৰিব পাৰে। ইয়াত অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 10 নৱেম্বৰ 2025ৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 9 ডিচেম্বৰ 2025। গতিকে আপোনালোকে এই পোষ্টৰ বাবে অনলাইন এপ্লাই কৰক আৰু ইয়াৰ বাবে ভালদৰে প্ৰিপাৰেশ্যন কৰক। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভালে পালে। যদি ভিডিঅ'টো চাই ভাল পালে, লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।